आइले नहीं के तो কলাইগাঁও অঞ্চলত যেহেতু আমাৰ বিশ্বজুৰি আজি ছট পূজা চলি আছে এই ছট পূজাৰ সকলো আমাৰ অসমবাসী তথা আমাৰ বিটিআৰ তথা আমাৰ সেই কলাইগাঁওবাসী স্পেচিয়েলি ৩৫ নং মুদেবাৰী বাসীসকলক মই ছট পূজাৰ শুভকামনা যাচিছোঁ আৰু ভগৱানৰ ওচৰত হিয়ে প্ৰাৰ্থনা কৰিছোঁ যে আজি যিমান ভগৱানক পূজা অৰ্চনা কৰি তেখেতসকলে কষ্ট ত্যাগ কৰি পিনি পানী ডুবি এই সূৰ্য দেৱতাক এটা পূজা অৰ্চনা কৰিব তেখেতসকলৰ স্বাস্থ্য ভালে ৰাখক সূৰ্য দেৱতা তেখেতসকলৰ মনোকামনা পূৰণ কৰক আৰু আমাৰ অসমবাসী তথা ভাৰত আমাৰ বিশ্ব সদায় আমি সূৰ্য দেৱতাৰ পৰা যেনেকুৱা আমি পোহৰ পাওঁ আমি জীৱনতো এনেকুৱা এটা পোহৰ পাওঁ আমি সকলোৱে মিলি জুলি থাকিম আৰু থাকিব লাগিব যেতিয়ালৈকে বিশ্ব থাকিব তেতিয়ালৈকে আমি থাকিব লাগিব তো সকলোকে মই এটা মেছেজ দিব বিচাৰিছোঁ যে সেই মেছেজটো হৈছে আমি সকলো জাতি ধৰ্ম বৰ্ণ ভাষা আমি একেলগে থাকিব লাগিব আৰু আজি অকল ছট পূজা কাৰবাৰ পূজা নহয় আমি সকলোৰে মানৱ জাতিৰে পূজা তো গতিকে সকলোৰে মংগল হওক হেতুকে মই মেছেজ দিব বিচাৰিছোঁ আৰু যেহেতু আমাৰ মাজত বিভিন্ন আমাৰ উৎসৱ আহি আছে সেই উৎসৱবিলাককো আমি একেলগে পালন কৰিব লাগিব তো স্পেচিয়েলি মই আজি ছট পূজা কৰা আমাৰ সমাজসকলক আৰু এই আমাৰ কলাইগাঁও অঞ্চলৰ আদৰ্শ গাঁও ঘাটত যেটো পূজা উদযাপন কৰিলে উদযাপক মণ্ডলীসকলে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়াৰে সাজিছে ইমান ধুনীয়াৰে মানে ডিসিপ্লিন শৃংখলাবদ্ধ তেখেতসকলে এই এটা উদ্যোগ লৈ আছে তো গতিকে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইউপিপিএল দলৰ পৰা সকলো আমাৰ অসমবাসীক হিয়ে আমি ছট পূজাৰ শুভকামনা যাচিছোঁ ধন্যবাদ সমাজ আছে কলাইগাঁও অঞ্চলত বুন্দুইবুৰী সমষ্টিত মই সকলোলৈ আজিৰ তাৰিখত তেওঁলোকক শুভকামনা জ্ঞাপন কৰিছোঁ আমাৰ এই ঘাটত আজি ৮-৯ বছৰমান হ'ল এই ভোজপুৰী সমাজে আমাৰ মোৰ ঘৰৰ লগতে এখেতসকলৰ মোটামুটি ২-৪০০ মান ঘৰৰ পৰিয়ালে ইয়াতে কৰে আগতে কলাইগাঁৱৰ ৭ নম্বৰ বুলি এখন ঠাই আছে তাতেই কৰিছিল কিন্তু যিহেতুকে এখেতসকলৰ পৰিয়াল বাঢ়ি যাব ধৰিলে তেতিয়া তেখেতসকলৰ এটা ঘাট সৰু হৈ যায় তেনেকুৱা কাৰণতে কলাইগাঁৱত কেইবাটাও ঘাটত আজিৰ তাৰিখতে এই সূৰ্য দেৱতাৰ পূজাটো আজি মানে হৈ আছে এখেতসকলে বহুদিন আগৰে পৰা বিভিন্ন ধৰণৰ মানে ব্ৰত তেওঁলোকে ৰাখি অতি কঠোৰ ব্ৰত ৰাখি তেওঁলোকে আজিৰ দিনটোত আহি পেলাই উপনীত হৈছে আজি এতিয়া তেখেতসকলে পানীত নামি তেখেতলোকে সকলৰ মনোকামনা পূৰণৰ কাৰণে সূৰ্য দেৱতাক আৰাধনা কৰি আছে আমি এনেকুৱা কথাৰ প্ৰমাণ পাইছোঁ বিভিন্ন ধৰণৰ ঘৰৰ পৰিয়ালৰ বিভিন্ন ডাঙৰ ডাঙৰ বেমাৰতো বহুত ঠাইলৈকে লৈ গৈছে ভাল হোৱা নাই কিন্তু তেখেতসকলে মনোকামনা অকল এইটো ভোজপুৰী সমাজৰে মানুহ নহয় ইয়াত আমাৰ হিন্দু সমাজৰ আৰু বিভিন্ন ধৰণৰে আমাৰ মাজৰ সমাজৰ ব্যক্তি আছে তেখেতসকলে কাৰোবাৰ লগত লগ হৈ কৰিছে বা কাৰোবাৰ পূজাথলীত তেওঁলোকে পূজা ভাগ দি পেলাই কৰিছে মোৰ গাঁৱটো মোৰ নিজৰ ঘৰৰ পৰিয়ালো আছে এনেকৈ দেখিছোঁ তেখেতসকলে সেই মাৰাত্মক বেমাৰবিলাকো তেওঁলোকৰ ঠিক হৈ উঠিছে গতিকে অতীত মানে ভৱিষ্যত দিনত তেওঁলোকে সকলোৱে যাতে সুখে শান্তিৰে থাকিব পাৰে আমি যাতে সমাজৰ সকলো সুখে শান্তিৰে থাকিব পাৰোঁ অকলে এটা ঘৰৰ পৰিয়াল
পৰিয়ালে এখন ঘৰৰ কাৰণেই নকৰে, বাকী সকলো ৰাইজৰ কাৰণেই তেওঁলোকে পূজা আৰাধনা কৰে। মালিকৰ ওচৰত, সূৰ্য দেৱতাৰ ওচৰত তেওঁলোকে পূজা অৰ্চনা আগবঢ়ায়, যাতে আমি সকলো সমাজৰ মানুহ মিলিজুলি থাকিব পাৰোঁ। মই গৌৰৱ অনুভৱ কৰোঁ, আমাৰ এই ঘাটত আজি 8-9 বছৰ ধৰি পেলাই তেখেতসকলে পূজা অৰ্চনা কৰি আছে। আমাৰ এইখন সমাজত বিশেষকৈ বেংগলী মানুহৰ প্ৰভাৱটো অলপ বেছি। তেখেতসকলে এওঁলোকক খোৱা লোৱাৰ পৰা, ভাত পানী ৰান্ধি বাঢ়ি দিয়াৰ পৰা তেওঁলোকে যথেষ্ট সহায় কৰে, বা অন্য ক্ষেত্ৰত যাতে কিবা বস্তু হৰণ ভগন নহয় তাৰ প্ৰতি তেওঁলোকে লক্ষ্য ৰাখে। আমি নিজে ৰাতি 11-12 বজালৈকে ইয়াতে থাকোঁ, আহোঁ, বা তেখেতসকলক আমি আশ্বাস দিওঁ যদি কিবা বিপদ আপদ হয় আমাক খবৰ কৰিব। মোৰো ইয়াতেই মানে ওচৰতেই ঘৰ। গতিকে আমাৰ এই সমাজৰ অন্য জাতি জনগোষ্ঠীৰ ব্যক্তিসকল, আনকি মুছলমান আমাৰ মা ভনীসকলো, আমাৰ ভাই ককাইসকলো ইয়াত আহি তেওঁলোকে সহযোগিতা কৰে। এই দলংখন তেওঁলোকে যদিও হাজিৰা ঠিকা কিবাত কৰিছে, মুছলিম মানুহেই বনাই দিছে। গতিকে সমাজৰ কোনো জাতি, কোনো ধৰ্ম ইয়াত বাদ নপৰে। আমি সকলোৱে এওঁলোকক সহযোগিতা আগবঢ়াওঁ। অদূৰ ভৱিষ্যতৰ দিনত তেওঁলোকে এনেকৈ বা ইয়াতকৈও আৰু ভালকৈ এই পূজা ভাগ আগবঢ়াব পাৰিব বুলি আমি আমাৰ মনত বিশ্বাস কৰিছোঁ, আৰু প্ৰভু ভগৱন্তৰ ওচৰত, সূৰ্য দেৱতাৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। 8 চনৰ পৰাই ইয়াতে আমাৰ এইটো স্থানত মানে আৰম্ভ কৰিছোঁ। এইখন ঘাটত আমি আৰম্ভ কৰিছোঁ। এই ঘাটটোৰ নাম কি? এই ঘাটটো এনেই উদয়পুৰ, এনেই 2 নম্বৰ কলাইগাঁও, 2 নম্বৰ কলাইগাঁও উদয়পুৰ বুলিও মানে এইটো মানে চিৰাং মানে 2 নম্বৰ কলাইগাঁৱে আৰু আমাৰ 2 নম্বৰ কলাইগাঁওবাসীয়ে আমাৰ এইখিনিত মানে এইটো জেগাত মানে আজি 2008 চনৰ পৰাই ইয়াতে ছট পূজা কৰিছোঁ। কিন্তু এই বছৰ অলপ COVID-19ৰ কাৰণে অকণমান আমি অলপ ডিষ্টেঞ্চটো বজাই অলপ মানে ছেভ কৰিবৰ কাৰণে, যাতে ৰাইজৰ কোনো হেৰি নহয়, চবে অলপ কথাটো বুজক। আমি বহুখিনি আমি চেষ্টা চলাইছোঁ যাতে ভালদৰে হেৰিটো হওক। সেইটো আমাৰ কামটো গোটেই আমাৰ ছট পূজাৰ হেৰিটো যাতে ভালে চলি যায়, সেইটো লৈ, আৰু এইটো লৈ আমাৰ ৰাইজৰ ফালৰ পৰা, আমাৰ ছট পূজা কমিটিৰ ফালৰ পৰা সকলো ৰাইজক আমাৰ এটা হেৰি কৰিছোঁ আৰু শুভেচ্ছা জনাইছোঁ। তাক মানে এই পূজাটো কৰা হয়। এতিয়া আপোনাৰ এই সূৰ্য অস্ত যোৱালৈকে মানে আমাৰ এইটো পূজাটো চলিব। যে এনেকৈ সূৰ্য অস্ত যোৱাৰ পিছত আমাৰ আৰাধনাটো শেষ হ'ব। আকৌ ইয়াৰ পিছত নেক্সট আকৌ কাইলৈ ৰাতিপুৱা এই একেই সময়ত মানে ইয়াৰ পৰা প্ৰায় 2:30-3টাৰ পৰা মানুহ থাকিবই আমাৰ এই ঘাটত। কিন্তু আকৌ কালি ৰাতিপুৱা সূৰ্য উদয় হোৱালৈকে তেওঁলোকে গোটেই পানীত নামি মানে নিজৰ কষ্ট কৰি মানে উপবাস লঘোণে থাকি মানে এইটো মানে তেওঁলোকে এইটো পূজাটো সূৰ্য দেৱতাৰ হেৰি আৰাধনা কৰি মানে পূজাটো সমাপ্ত হয়। আৰু গোটেই অসমবাসী ৰাইজক ছট পূজাৰ ওলগ জনাইছোঁ। ছট পূজাটো আমাৰ বিশেষকৈ বিহাৰী সম্প্ৰদায়খিনিয়ে কৰে, আৰু এইটো আপোনাৰ কেতিয়াবা কাতি মাহত পৰি যায়, এইবাৰ আঘোণত পৰিল। কাতি মাহৰ ষষ্ঠী তিথি দিনাখন সূৰ্যৰ মানে বেলি পূজাটো কৰা হয়। কিন্তু ষষ্ঠী তিথিটো স্ত্ৰীলিংগ হোৱাৰ কাৰণে আমি ছট মাতৃ বুলিও কওঁ। আৰু ইয়াৰ পৰা মই সকলো ৰাইজকে এটা মেছেজ দিব বিচাৰোঁ যে আমাৰ এই ছট পূজাৰ জৰিয়তে যাতে আমাৰ যিটো দুৰ্যোগ চলি আছে, সেইটো দুৰ্যোগৰ পৰা আমি যাতে হাত সাৰিব পাৰোঁ, এইখিনিকে মই আজি ক'লোঁ। কোভিড প্ৰট'কল মানি চলি আছোঁ, পাৰালৈকে মানি চলি আছোঁ। ইয়াৰ উপৰি আমি গেটৰ সন্মুখতো দিছোঁ, পোষ্টাৰবিলাক দিছোঁ। গেটৰ সন্মুখত পানী চাবোন থৈ দিছোঁ। অফিচত আমাৰ চেনিটাইজাৰো আছে। আৰু আমি সকলোকে অনুৰোধ জনাইছোঁ, লগতে আমি মাস্ক পৰিধান কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমি বিতৰণো কৰিছোঁ, যিসকল পিন্ধি অহা নাই তেখেতসকলক বিতৰণো কৰিছোঁ। অভিনন্দন জনাইছোঁ। আৰু আমাৰ এই ছট পূজাৰ শান্তি সম্প্ৰীতিৰ সকলোলৈ মানে শান্তি ঘূৰি আহক, এই ক্ষেত্ৰত আমি ব্যক্তিগতভাৱে নহয় সামূহিকভাৱে আমাৰ অসম ৰাইজলৈ আমি অভিনন্দন যাচিছোঁ, যাতে চবে কুশলে থাকক। আৰু আমাৰ বৰ্তমান যিটো পৰিস্থিতি COVID-19, এই COVID-19ৰ লক্ষ্য ৰাখি আমি ডিষ্টেঞ্চ যিটো মানিব লাগে আৰু চেনিটাইজাৰ এইবিলাক আমি মানি চলিছোঁ। আৰু অৱশেষত মই অসমবাসীক শান্তি সম্প্ৰীতি মিলা প্ৰীতি এই সকলো হৈ থাকক এই আশা কৰি মই মানে অসমবাসীক মানে সমূহ অসমবাসীক মানে ব্যক্তিগতভাৱে নহয়, যাতে শান্তি সম্প্ৰীতি অটুট থাকক।
Welcome to News 24 Bodoland. News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.